মুখ ধুলো মুখ ধুই গ'লো মই মানে মুখ ধুই কিনে মানে মুচি নিদিওঁ মানে এনেকৈ ভাল পাওঁ মানে ইমান দৌৰি মানে কি 10টা বোলে যাবা আহি আছে স্বাগতম জনাইছোঁ মই বৰ্ণালী মোৰ ইউটিউব চেনেলত তো আপোনালোকে চাগে নিশ্চয় ভালেই মোৰ ভালেই ভাবিলোঁ এতিয়া ব্লগ বনাওঁ ব্লগটো মানে ষ্টাৰ্ট কৰি দিলোঁ মই শুই আছিলোঁ তো শুই কিনে পূৰা চকুটোকো ফুলাই লৈছোঁ তো এতিয়া উঠিলোঁ আমাৰ মানে ছাৰ আহি পোৱা নাই তো পালে বিয়াখন আছে তো বিয়াখন খাব যাম তো আপোনালোকক দেখাম মানে ব্লগটোত দেখাব ট্ৰাই কৰিম মানে যদি পাৰোঁ ভিডিঅ' কৰিব তো দেখাম অকণমান তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে অকলে আছোঁ তো বৰিং হৈ আছিলোঁ ভাবিলোঁ এতিয়া ব্লগটোৱে বনাওঁ মানে বনাই থাকোঁ তো মই টোপনিৰ পৰা উঠি কিনে মানে মুখ ধোৱাই নাই মানে তো চকু একদম মানে ডাঙৰ হৈ আছে তো মানে সেইকাৰণে মানে যাম অকণমান পিছত মুখ চুখ ধুই আহিম ভাল নালাগে টোপনি লাগি থাকে যদি মুখখন ধুই নিদিওঁ মানে টোপনি লাগি থাকে বহুত সেইটো কাৰণে গুলো হৈ গৈছোঁ আৰু চুলিখিনি কাটি দিলোঁ লং আছিলে চুলিখিনি কাটি দিলোঁ চুলিখিনি এতিয়া মুখ ধুলোঁ মুখ ধুই আহি গ'লোঁ মই মানে মুখ ধুই কিনে মানে মুচি নিদিওঁ মানে এনেকৈ ভাল পাওঁ মানে অলপ ভিজা হৈ থাকে তো মুখখন মানে ঠাণ্ডা লাগি থাকে তো সেইটো কাৰণে মানে মুখখন মানে ধুই কিনে মানে মুচি নিদিওঁ এতিয়া চাহ খাম আহিলে এওঁ আহিয়ে পোৱা নাই তো আহিলে চাহ খাব লাগিব একেলগে ৰখি থাকোঁ অহালৈকে মানে চাহ খোৱালৈকে ডিউটি থাকিলেও ৰখিয়ে থাকোঁ ভাত খোৱালৈকেও ৰখি থাকোঁ মানে ভাতটো একেলগে খাই দিওঁ কেতিয়াবা ইভিনিং থাকিলে ৰাতি হয় আহোঁতে তো ৰখি থাকোঁ অকলে খাব ভাল নালাগে আৰু এওঁ অকলে খালে অকণমান মানে হেৰি পায় তো আৰু ৰখি থাকোঁ ইহঁতে খায় বাৰু আমাৰ ইহঁতে খায় তো মই থাকোঁ এতিয়া অহা নাই কাৰণে চাহো বনোৱা নাই খোৱাও নাই আপোনালোকৰ লগতে কথা পাতোঁ হয়নে নহয় তো আৰু এনেকৈ বিয়া খাই আহি গ'লোঁ ভিডিঅ' কৰা নহ'ল বহুত মানুহ আছিল হয়নে কোৱা কি খাইছা আৰু ইমান অঁ মানে কি 10টা বোলে যাবা সেই আছে ভাত খালা নে নাই মই ভিডিঅ' কৰি আছোঁ ভাত খালা নে নাই ভাত খালা নে নাই থাকক দিয়া আমাৰ ৰান্ধনী আজি ৰান্ধনী ভাত বনাইছে আজি কি বনাইছা দালি ভাত ভাজি বনাইছে মই নাই আৰু আমাৰ চালে কইনা চাব যাব এতিয়া কইনা আনিব যাব আমাৰ আৰু বিয়া খাব যাব সেই কম দামী মোবাইলটো ওলাইছে কম দামী মোবাইল হয়নে আৰু বিয়া খাই আহা যোৱা ভকলা মুখ কানিলে কি কৰি থাকে গেলিনা বেয়া হয় কিয় তেনেকুৱা আজি একো বিশেষ দিয়া নহ'ল একো নাই দিবলৈ মানে তো আজি ভাত বনোৱাই নাই আৰু ইফালে তো বিয়াতো ভিডিঅ' কৰা নহ'ল তো তাৰ কাৰণে এনেকৈ ভিডিঅ' বনালোঁ তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব